কি কবা কোৱা ৰবীন্দ্ৰনাথৰ কথা। কলকাতাৰ কোনোবা এটা ফুটপাথত মূৰটো আওজাই শুবলৈ লৈছোহে মাথো। মই একেবাৰেই নাজানো এই বিশাল বিলাসী মহানগৰৰ কোনটো বঙলাত গুৰুদেৱে বিশ্ৰাম কৰিছিল আৰু কোনখন নৌকাই লৈছিল বোজা গুৰুদেৱৰ। ইমানবোৰ শাৰী শাৰী ট্ৰামৰ মাজত কিমানবাৰ বাট হেৰুৱাইছিল বাৰু গুৰুদেৱে? কিমানবাৰ তেখেতৰ ছাঁটোৰ ওপৰেৰে গাড়ী চলিছিল? অকণমান কাণ থিয় কৰিছোহে মাথো। মই এনেকৈ পৰি থকা কথাটো কলকাতাৰ নগৰপালিকায়ো হয়তো গম পোৱা নাই, কিয়নো জিলজিলীয়া এখন কাপোৰেৰে ঢকা আছে মোৰ গোটেই মুখ, যি কেৱল ভিতৰৰ পৰাহে দেখি, বাহিৰৰ পৰা নহয়। কিজানি গুৰুদেৱো এদিন পৰি আছিল কলকাতাৰ এনে ফুটপাথত। হঠাৎ সুদূৰত কিছু পোহাৰী মহিলাই বলিয়াৰ দৰে চিঞৰি উঠিল। মই খুব ভালকৈ মন কৰিছো, এয়া মুঠেও গুৰুদেৱৰ কথা বা ভাষা নহয়। গুৰুদেৱে কোনটো গলিৰে ওলাই গৈ বাৰু লগ ধৰিছিল গান্ধী আৰু আইনষ্টাইনক? কোনখন ৰেলৰ কোনটো ডবাত উঠি আনিবলৈ গৈছিল এছিয়াৰ প্ৰথমটো নোবেল? ইমান প্ৰিয় আছিল ছবি আৰু সংগীত গুৰুদেৱৰ। মই উৎফুল্লিত হৈ একো নাভাবি নিজকে বাৰে বাৰে প্ৰশ্ন কৰিলো, এই এজন মানুহৰ কথা জানিবলৈ মই আৰু কি কি বেশ ধৰিব লাগিব? পৃথিৱীৰ কোন কোন ঠাইত কি কি পৰিস্থিতিত উজাগৰি ৰাতি কটাব লাগিব? যিয়ে শেষ কৰিব মোৰ বাকী থকা ৰবীন্দ্ৰনাথক লৈ আটাইবোৰ প্ৰশ্ন, আটাইবোৰ মনৰ খোকোজা, আৰু নিৰ্মাণ কৰিব মোৰ ভিতৰতে আন এজন পুৰুষ, যি ৰবীন্দ্ৰনাথৰ সম্পূৰ্ণ বিপৰীত অথবা সম্পূৰ্ণ সমৰ্থক।